আছোঁ। আজি আমি তাত মানে কি কৰিম আমি আমাৰ বক্স বেয়া হৈ গৈছে। আমি আৰু এতিয়া এই বেয়া বক্স মানে কি নামাই দিয়ে আৰু নতুন বক্স ল'ম, তেতিয়া আৰু আমাৰ নতুন জোচ আহিব। উকিয়াম যাই আছোঁ, আৰ্টছ ফাৰ্ষ্ট ইয়াৰ ছাত্ৰ ছাত্ৰীবিলাক লগ লাগি উকিয়াম যাই আছোঁ। প্ৰায় 60জন। আমি এতিয়া যদিও অসমত আছোঁ, এতিয়া অসম মানে আমি নদীটো পাৰ হৈ কিনে আমি মেঘালয় পাম। আৰু এইখন অলমা দলং উকিয়াম বুলি কোৱাৰ লগে লগে উকিয়ামত যিহেতু পিকনিক খাবলৈ আহিলে মানে সকলোৰে মনত এইটোৱে ধাৰণা আহে মানে কি উকিয়ামত আহিলে আমাৰ প্ৰথম মনলৈ আহে কি মনলৈ আহে অলমা দলং হয় না কেঁচা জাগা। আমি এতিয়া ৰঙিয়াৰ পৰা আহি এতিয়া আমি মেঘালয় পালোঁ। আমাৰ পিকনিক স্পটৰ পৰা অকণমান আমি আমাৰ যিটো স্থলী আছিল তাৰ পৰা অকণমান আঁতৰি আমি মেঘালয়লৈ আহিলোঁ। আৰু ইয়াত আমি এতিয়া মেঘালয়ৰ যিটো পৰিৱেশটো অকণমান দেখুৱাবলৈ বিচাৰিছোঁ। আমাৰ পিকনিক বুলি ক'লে যদি আমি এটা শব্দত ক'ব লগা হয় জুই বুলি ক'ব লাগিব। আৰু আমি এই পিকনিকটো যে আজি পূৰা তামান এনজয় কৰিলোঁ। আৰু ইয়াৰ যদি আমি আৰু মানুহ কেইজনৰ নাম ক'ব লগা হয় আমি ইৰফানৰ নাম ক'ব লাগিব, মানিকজনৰ নাম ক'ব লাগিব, চাহিলৰ নাম ক'ব লাগিব, ভাৰ্গৱৰ নাম ক'ব লাগিব। ইহঁতে বহুত বেছি কষ্ট কৰিছে আৰু ইহঁতে সকলোবিলাক এৰেঞ্জ কৰি আমাক লৈ আহিছে। আৰু সঁচাকৈ উকিয়াম প্লেচটো মানে কি তাৰ ভাল লগা কি ইয়াত এটা নদীদ্বীপ মানে কি ইয়াত মানে কি সৃষ্টি কৰি লৈছে। আৰু ইয়াত ধুনীয়া কৰি আৰ্টিফিচিয়েলি কিছুমান ফুলৰ গছ কিছুমান উদ্ভিদ মানে কি ইয়াত মানে কি ৰোপণ কৰিছে। আৰু সেই আৰ্টিফিচিয়েল নদীদ্বীপটোৱে সঁচাকৈ উকিয়ামৰ যি পিকনিক স্পটটোৰ সৌন্দৰ্য দুগুণ বৃদ্ধি কৰিছে। আৰু আপোনালোকক মই এতিয়া মোৰ লেন্সৰ মাজেৰে সেই মানে কৃত্ৰিম দ্বীপটো মই দেখুৱাবলৈ বিচাৰিছোঁ। মানে আমাৰ যাতে অসমৰ পিকনিক স্পট বুলি কোৱাৰ লগে লগে বেছিভাগ মানুহৰ মনত প্ৰথমতে উকিয়াম স্পটটোৰ কথা আহে। আৰু সঁচাকৈ উকিয়ামত যে এবাৰ আহে যদি অকলে আহে ঠিক তেতিয়া সিদ্ধান্ত লয় যে পৰিয়ালৰ লগত এপাক উকিয়ামত আহাত। এতিয়া মোৰ লগত আছে এই উকিয়ামস্থলীত উপস্থিত হোৱা বিভিন্ন ঠাইৰ পৰা অহা কিছুমান যুৱক, তেওঁলোকৰ পৰা মই জানিব বিচাৰিম এই পিকনিক স্পটটো কেনেকুৱা বা আহি কেনেকুৱা অনুভৱ হৈছে। ভাল লাগিছে, আমাৰ বহুতেই বেছি ভাল লাগিছে। এটা সুন্দৰ দিনত এনেকুৱা প্ৰাকৃতিক পৰিৱেশৰ মাজত নিজৰ মনটোক ৰাখি এটা নদীৰ আমি এতিয়া মাজত আছোঁ ছাৰ আৰু মই। মানে এইটো ধুনীয়া পৰিৱেশ, এইটো কৃত্ৰিমভাৱে এটা নদীদ্বীপৰ সৃষ্টি কৰা হৈছে। আৰু এনেকুৱা নহয় যে সেইটো নদীদ্বীপটো কেৱল বালি আছে, ইয়াত আৰ্টিফিচিয়েল কিছুমান ফুলৰ গছ কিছুমান উদ্ভিদ ৰোপণ কৰিছে। আৰু ইয়াত মানুহবোৰে এনেকুৱা কিছুমান ধৰক বটিঙেই হওক বা এখন দলং ইয়াত বনাইছে, আপোনালোকে চাব পাৰে, ছাৰে দেখুৱাই দিব। উপাৰ্জনৰ এটা ক্ষেত্ৰ হিচাপে গঢ়ি লৈছে, সেইটো আমি বহুত শিকিবলগীয়া ইয়াৰ পৰা। মানে এটা ধুনীয়া পৰ্যটন উদ্যোগ হিচাপে গঢ়ি তুলিছে। আৰু ইয়াত মানে কি ইয়াৰ ওচৰে পাজৰে মানুহে এই মানে উকিয়াম স্পটটোক লৈ তেওঁলোকৰ এটা জীৱিকা নিৰ্বাহ এটা মানে কি উপায় হিচাপে অৱলম্বন কৰা আমাৰ অনুভৱ হৈছে ন। ঠিক আছে বাৰু, ধন্যবাদ। এতিয়া আমাৰ লগত এই নিকিতা আছে, ৰাধা আছে, কৃষ্ণ নাই, সংগীতা আছে, সত্য আছে। হয়, এতিয়া কৃষ্ণ বুলি কোৱাৰ লগে লগে কৃষ্ণ আৰু সঁচাকৈ শ্যামবৰণীয়া কৃষ্ণ আমাৰ মাজত উপস্থিত আছে। বিশ্বনাথ কৃষ্ণ, ৰাধা ওচৰত, ৰাধাই বা বিশ্বত কৃষ্ণ মানৰ নামে জান নাই ঠিক। মানে উকিয়াম বুলি কোৱাৰ লগে লগে আমাৰ সকলোৰে মনত প্ৰথমতে আহে উকিয়ামৰ যিখন মানে ওলমা দলং। আৰু
আমাৰ মানে কি ইয়াত থকা গোটেইবিলাক ছাত্ৰ ছাত্ৰী উকিয়ামৰ সেই ওলমা দলংখন চাই আহিলে চাগে ন? Okay. এতিয়া তোমালোকে ইয়াত আহি কেনেকুৱা অনুভৱ হৈছে কোৱাচোন, কেনেকুৱা লাগিছে? কেনেকুৱা লাগিছে? মজা লাগিছে মানে মানুহে ইয়াত আহিব পাৰে ন? অ'কে, থেংক ইউ। প্ৰিয়ম আছে আৰু প্ৰিয়মেও নিজে ব্লগ বনায়, কিন্তু আজি তাৰ কেমেৰাটো কিবা অসুবিধা হৈছে, ব্লগ বনোৱা নাই। প্ৰিয়ম কোৱাচোন কেনেকুৱা লাগিছে আহি? খুবেই ভাল লাগিছে। আমি দলং চালোঁ, ওলমা দলং চালোঁ, ভাল লাগি দিছে। এখানটিত আমি পাৰ্কৰ দেখি আহিলোঁ, অলপ এখানটি জেগাটো ভাল লাগিছে, আহি কিনে ভাল লাগিল। আহিব পাৰিব। অ'কে, থেংক ইউ। মানে মানুহে আহিব পাৰে, ইয়াত ফেমিলি আহিব পাৰে, স্কুল কলেজৰ ছাত্ৰ ছাত্ৰী আহিব পাৰে, আৰু বয়ফ্ৰেণ্ড গাৰ্লফ্ৰেণ্ডো আহিব পাৰে। চাব লগা জেগা বহুত আছে। অ'কে, এই উকিয়াম পিকনিক স্পটত এটা আৰ্টিফিচিয়েল দ্বীপ আছে, মই ইতিমধ্যে দ্বীপটোৰ কথা ক'লোৱে, নদীদ্বীপ আছে। আৰু সেই নদীদ্বীপটোত যাব লগা হ'লে এখন মানে বেম্বু ব্ৰিজেৰে, বাঁহৰ ব্ৰিজেৰে যাব লগা হয়। আৰু এই বাঁহৰ ব্ৰিজখনেৰে যাব লগা হ'লে তাত 10 টকা পাৰ পাৰ্চন 10 টকা দিব লাগে। আৰু 10 টকা দি পিনে বাঁহৰ আপোনাৰ ব্ৰিজখনেৰে গৈ সেই আৰ্টিফিচিয়েল নদীদ্বীপটোত মানে কি যাব পৰা যায়। আৰু তাত সুন্দৰ কৰি ধুনীয়াকৈ এখন গাৰ্ডেন কৰি থৈছে, তাত মানে কি সেই গাৰ্ডেনত গৈ তাত ধুনীয়া ফটো তুলিব পৰা ব্যৱস্থা আছে। তাত মানে কি অকণমান দূৰত এটা ৱাটাৰফল আছে, আৰু সেই ৱাটাৰফলখনে আমাৰ খানা চলি আছে, হিমাশ্ৰী খাই আছে। তাই এতিয়া পনীৰ খালে, কেনেকুৱা লাগিছে কোৱা? ভাল লাগিছে ন? নিয়া কেনেকুৱা লাগিছে? বঢ়িয়া বঢ়িয়া। কেনেকুৱা লাগিছে নিকিতা? বঢ়িয়া। আমাৰ ভট্টই খাই আছে এতিয়া, কেনেকুৱা লাগিছে ভট্ট? বঢ়িয়া না? বঢ়িয়া। ৰাধা কেনেকুৱা লাগিছে? বঢ়িয়া বঢ়িয়া। বৰ্মন কেনেকুৱা লাগিছে? গাইজ কেনেকুৱা লাগিছে? বঢ়িয়া। খানা কেনেকুৱা আছে? বঢ়িয়া ন? বহুত ভাল। বঢ়িয়া ন? আলু যেন লাগিছে ন? আলু ভাল লাগছে না বেলেগ ভাল লাগছে? যাই আছো। কেনেকুৱা লাগিছে? বঢ়িয়া লাগিছে। কেনেকুৱা লাগিছে? কবিতা কেনেকুৱা? বঢ়িয়া। আমাৰ কৃষ্ণ দিনা মানে নেটু দেখাইছে নে? এইটো চুপাৰ কেনেকুৱা লাগিছে? চুপাৰ। বঢ়িয়া বঢ়িয়া বঢ়িয়া। এইটো আমাৰ সৰুৱা পিঠু, আমাৰ পাছত আটাইতকৈ সৰুৱা পিঠু। কেনেকুৱা লাগিছে? আমি সৰু হ'লেও কিন্তু 15 পিচ তাইক ডাঙৰে দিছোঁ আমি। শাক অলপ ডাঙৰ হওক, ওখ হওক। কেনেকুৱা লাগিছে? মজা লাগিছে ন? পনীৰ কিন্তু মই বনাইছোঁ। কেনেকুৱা লাগিছে? কেনেকুৱা? আমাৰ এই আপিটোৰ গাড়ীত জোচ নাছিল, কিন্তু এতিয়া জোচটো আহিছে আকৌ। আমাৰ ভনীটা খাই আছে। বাবা কেনেকুৱা? আঞ্জা ধুনীয়া নে টেষ্টি? টেষ্টি। বঢ়িয়া। আমাৰ আজমল চাল সকলোৰে আগত থাকে। আজি কেনেকুৱা লাগিছে ছাৰ? বহুত ভাল লাগিছে, বহুত ভাল লাগিছে। আমি ইয়াত মস্তি ফূৰ্তি ভাল লাগে, এনেই ভাল লাগে, য'তে যাওঁ তাতে ভাল লাগে। এই বঢ়িয়া বঢ়িয়া বঢ়িয়া। আমাৰ এতিয়া আমাৰ ঘূৰা ফুৰা হৈ গ'ল, এতিয়া আমাৰ আছে ডান্স। আফটাৰ ইটিং উইল ডান্স টুগেডাৰ। আমি এতিয়া ডান্স কৰিম। অ'কে। আমাৰ ইফালে মানে বাকীবিলাকে ভাত খাই আছে, সি চকলেট খাই আছে, একো নাই। তথাপিতো মোক এটা দিব আৰু ন? গুড।